আমি আচৰিত পাইছোঁ তেওঁলোকে আমি সন্দেহ কৰিছোঁ যে UPPL চৰকাৰে বা বিকন গয়াৰী ডাঙৰীয়াই যে লেণ্ড এডভাইজাৰী বৰ্ডৰ যিখিনি মানে মাটি এপ্ৰুভ কৰি দিলে সেই মাটি এপ্ৰুভ কৰাত আমি সন্দেহ কৰিছোঁ তেওঁলোকে যে বৃহৎ যিখিনি ধনৰ লেনদেন হৈছে নেকি, নহ'লে আজিৰ দিনত যি মাটি স্কুলত নামৰ দখলত আছিলে সেই মাটিকে তেখেতে কি আইনত কেনেকৈ ভিত্তিত স্কুলত নুসুধাকৈ তেওঁলোকে এইটো এপ্ৰুভ কৰি দিলে, ইয়াৰ কাৰণে তেওঁলোকৰ ওচৰত আমি প্ৰশ্ন কৰিছোঁ। আৰু আমি আচৰিত পাইছোঁ যে তেখেত সুৰেশ চৰকাৰ ডাঙৰীয়াৰে বহুত কথা কৈছে যে আজিৰ দিনত তেওঁলোকে বহুত কাম কৰিছে। সুৰেশ চৰকাৰ ডাঙৰীয়া, আপোনালোকে এইটো কথা কৈছিলে যে 1 vote 1 job, ক'লৈ গ'ল আপোনালোকৰ সেইখিনি কথা? আপোনালোকে যিখিনি কথা কৈছিলে যে 1 vote 1 job, আজি আপোনালোকে কোনোবা মানে ভোটাৰক কোনোবা UPPL সমৰ্থনক আজি চাকৰি দিব পাৰিছেনে? আপোনালোকে কি কৰিব? VCTC ইলেকশ্যন পাতিম বুলি আপোনালোকে এইটো কথাটো প্ৰতিশ্ৰুতি দিছিলে, ক'লৈ গ'ল চৰকাৰ ডাঙৰীয়া? হালবাৰী জিলাত এই চৰকাৰে বা এই দলে কেনেকুৱা ধৰণৰ উন্নয়ন কৰিলে? আমিতো আজি এই সংবাদ মেলত তেওঁলোকৰ মেনিফেষ্টো লৈ আহিছোঁ। ইয়াততো শ শ প্ৰতিশ্ৰুতিৰ বন্যা বৈ দিছে। এই মেনিফেষ্টোৰ পৰা হালবাৰী জিলাত তেওঁলোকে কেইটা প্ৰতিশ্ৰুতি ৰূপায়িত কৰিলে? VCTC নিৰ্বাচন পাতিব, আজি 2 বছৰ উকলি গ'ল। ক'ত নিৰ্বাচন অনুষ্ঠিত কৰিলে? বছৰত 10,000কে নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, আজিতো 2 বছৰ উকলি গ'ল। নমস্কাৰ সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে মই হালবাৰী ডিষ্ট্ৰিক্ট কমিটি BPPৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এতিয়া আজি আমাৰ এই BPPৰ তৰফৰ পৰা যিখিনি সংবাদমেল আহ্বান কৰা হৈছে, এই আহ্বানমেল আপোনালোকে গমেই পাইছে যে UPPL দলে 16 তাৰিখে যিখিনি গ্ৰেণ্ড জইনিং চেৰিমনি প্ৰগ্ৰাম কৰিছিলে, এই গ্ৰেণ্ড জইনিং যি চেৰিমনি, এই চেৰিমনি বনোৱাটো আমাৰ BPPৰ তৰফৰ পৰা, হালবাৰী ডিষ্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা আমি এইটো মানে ফেক জইনিং চেৰিমনি বা মিষ্টাচাৰ জইনিং চেৰিমনি আমি আখ্যা দিছিলে। ইয়াৰ উদ্দেশ্যটো হ'ল তেওঁলোকে UPPL দলে BPPৰ দলৰ পৰা যিখিনি যায় বা যিখিনি কৰ্মী যায়, এই কৰ্মীয়েতো তেওঁলোকে কি কৰে, BPPৰ দলৰ পৰা আহিছে বুলি তেওঁলোকে ঘোষণা কৰি পেলাই তেওঁলোকে জইনিং কৰে। ইয়াৰ কাৰণে আমি এইটো মানে আমি ফেক নিউজ বুলি মাতিছিলে। আৰু আমি কোৱা হৈছিলে যে কিয় ফেক নিউজ বুলি তেওঁলোকক আখ্যা দিছিলে, যে আমাৰ যিখিনি UPPLৰ যি চেণ্ট্ৰেল কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটিৰ যিখিনি ফেচবুক ৱেবছাইট, এই ৱেবছাইটত তেওঁলোকে দেখাই দিছিলে যে চেণ্ট্ৰেল UPPLৰ যিখিনি ৱেবছাইট তেওঁলোকে 1500জন যিখিনি এক্টিভ ৱৰ্কাৰ্ছ জইন হৈছে বুলি তেওঁলোকে ঘোষণা কৰিছে। আৰু হালবাৰী ডিষ্ট্ৰিক্ট UPPL যিখিনি ৱেবছাইট পেজত 2000 এক্টিভ ৱৰ্কাৰ BPPৰ পৰা জইন কৰিছে বুলি তেওঁলোকে কৈছে। কিন্তু কথাটো হ'ল তেওঁলোকৰ যিখিনি দাবী লিখিছে বা যিখিনি লিখিছে তেওঁলোকে এইটো মিল নাই। ইয়াৰ কাৰণে এইটো আমি এই ফেচবুক মিট জৰিয়তে আমি এইটো মিষ্টাচাৰ বা ফেক জইনিং চেৰিমনি বুলি আমি ঘোষণা কৰিছিলে। আৰু তাতে আমাৰ যিখিনি UPPL দলৰ হালবাৰী ডিষ্ট্ৰিক্ট কমিটি UPPLৰ সাধাৰণ সম্পাদক তেখেত সুৰেশ চৰকাৰ ডাঙৰীয়াৰ বিভিন্ন কথা তেখেতে এই প্ৰেছ মিট বা জইনিং চেৰিমনিৰ জৰিয়তে ডিমাণ্ড কৰিছিলে যে এবাৰ তেওঁলোকৰ যিখিনি UPPL দল বা BTRৰ যিখিনি চৰকাৰ, প্ৰমোদ বড়োৰ নেতৃত্বৰ যিখিনি চৰকাৰ, এই চৰকাৰৰ যিখিনি কাৰ্যকমনিকা, এই কাৰ্যকমনিকা ভাল পাই আজি সমগ্ৰ BTR অঞ্চলৰ ৰাইজে আজি ভাল পাই তেওঁলোকে মানে UPPL দলত জইন কৰিছে বুলি দাবী কৰিছিলে। কিন্তু আমি তেওঁলোকৰ যিখিনি কাৰ্যকমনিকা, এই কাৰ্যকমনিকা আমি আচৰিতকৈ পাইছোঁ। তেওঁলোকে যি কাম কৰি আছে, আজি BTR অঞ্চলত বা BTC অঞ্চলত যিখিনি উন্নয়নৰ কাম কৰিব লাগিছিলে, এই উন্নয়নৰ কাম আজিলৈকে আমি কৰিবলৈ পাইছে বুলি আমি দেখা পোৱা নাই। যে আজিৰ দিনত তেওঁলোকৰ যিখিনি UPPL দলৰ চালবাৰী যি ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি তথা বিখন গয়াৰী তথা হালবাৰী সাব ডিভিজনৰ লেণ্ড এডভাইজাৰী কমিটিৰ চেয়াৰমেন, তেখেতে যিখিনি মানে কাম কৰিছে, এই কাম কৰাটো আপোনালোকে যদি গম পায় বা আপোনালোকে যদি জানে, আপোনালোকে আচৰিত খাব যে যোৱা 16/9/2022 তাৰিখে তেখেত বিখন গয়াৰী, আমাৰ হালবাৰী ডিষ্ট্ৰিক্ট কমিটি UPPLৰ সভাপতি, তেখেতে আমাৰ চাউথৰ ভিতৰত এখনে মানে হায়াৰ ছেকেণ্ডাৰী স্কুল আছে। এই হায়াৰ ছেকেণ্ডাৰী স্কুলটো আছে দক্ষিণ বিষ্ণু আদৰ্শ বিদ্যাপীঠ হায়াৰ ছেকেণ্ডাৰী স্কুল। এই হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মানে দখলত থকা মাটি, চৰকাৰী মাটি 558, এই মাটিখন তেওঁলোকে কি কৰিছে যে
অতুল ভৱন বা BJP ভৱন বনাবলৈ তেওঁলোকে কি কৰিছে লেণ্ড এডভাইজাৰী বৰ্ডত এপ্ৰুভ কৰিছে ইয়াৰ কাৰণে আমি সেই দেখে তেওঁলোকে যিখিনি কাম কৰিছে এই কাম কৰাটো আমি কণ্ডেম কৰিছোঁ যি মাটি পূৰ্ব যুগৰ পৰা আজিলৈ মানে স্কুলৰ দখলত আছিলে এই স্কুলৰ দখলৰ মাটিটো তেওঁলোকে কেনেকৈ মানে লেণ্ড এডভাইজাৰী বৰ্ডত আজি এপ্ৰুভ কৰিলে সেই কপি এইটো আছিলে তেওঁলোকে লেণ্ড এডভাইজাৰী বৰ্ডৰ যিখিনি পাছ কৰা কপিটো আপোনালোকক এইটো আমি অলপ পিছত আপোনালোক দি আছোঁ এইটো আপোনালোকে চাই থাকিলে হ'ল আমি আচৰিত পাইছোঁ তেওঁলোকে প্ৰথমে আমি সন্দেহ কৰিছোঁ যে UPPL চৰকাৰে বা বিকন গয়াৰী ডাঙৰীয়াই যে লেণ্ড এডভাইজাৰী বৰ্ডৰ যিখিনি মানে মাটি এপ্ৰুভ কৰি দিলে সেই মাটি এপ্ৰুভ কৰাৰ আমি সন্দেহ কৰিছোঁ তেওঁলোকে যে বৃহৎ যিখিনি ধনৰ লেনদেন হৈছে নেকি নহ'লে আজিৰ দিনত যি মাটি স্কুলৰ নামত দখলত আছিলে সেই মাটিকে তেখেতে কি আইনত কেনেকৈ ভিত্তিত স্কুলত নুসুধাকৈ তেওঁলোকে এইটো এপ্ৰুভ কৰি দিলে ইয়াৰ কাৰণে তেওঁলোকৰ ওচৰত আমি প্ৰশ্ন কৰিছোঁ আৰু আমি আচৰিত পাইছোঁ যে তেখেত সুৰেশ চৰকাৰ ডাঙৰীয়াৰে বহুত কথা কৈছে যে আজিৰ দিনত তেওঁলোকে বহুত কাম কৰিছে সুৰেশ চৰকাৰ ডাঙৰীয়া আপোনালোকে এইটো কথা কৈছিলে যে 1 ভোট 1 জব ক'লৈ গ'ল আপোনালোকৰ সেইখিনি কথা আপোনালোকে যিখিনি কথা কৈছিলে যে 1 ভোট 1 জব আজি আপোনালোকে কোনোবা মানে ভোটাৰক কোনোবা UPPL সমৰ্থনক আজি চাকৰি দিব পাৰিছেনে যে আপোনালোকক আমি প্ৰশ্ন কৰিছিলে যে BTC অঞ্চলত 6জন যিখিনি নমিনেটেড কেণ্ডিডেট সেই কেণ্ডিডেটটো মাইনৰিটিৰ পৰা কিয় দিয়া নহ'ল এইটো আমি সুধিছিলে কিন্তু আপোনালোকে উল্টাকে প্ৰশ্ন কৰিছে যে আমি কিয় এইটো সোধা হৈছিলে যে আপোনালোকে এটা ডিমাণ্ড কৰিছিলে যে BTR অঞ্চলত যিখিনি জাতি জনগোষ্ঠী বসবাস কৰি আছে এই জাতি জনগোষ্ঠী বসবাস কৰা সম্প্ৰদায়ৰ পৰা বা কমিউনিটিৰ পৰা MCLA নমিনেট কৰি দিয়া হৈছিলে যেনে আমাৰ গৰ্খা সম্প্ৰদায়ৰ পৰা মাধৱ চন্দ্ৰ চেত্ৰী চাউতলৰ পৰা উইলছন হাটছা আৰু চৰণীয়া কছাৰীৰ পৰা স্বৰ্ণপ্ৰদীপ ডেজা কেৱটৰ পৰা প্ৰদীপ কুমাৰ বায়ন ৰাভাৰ পৰা হেমন্ত কুমাৰ ৰাভা আৰু জেনেৰেলৰ পৰা অপূৰ্ব মেধি তেওঁলোকক দিয়া হৈছে ধন্যবাদ তেওঁলোকৰ সম্প্ৰদায়ৰ পৰা দিয়াৰ কাৰণে কিন্তু BTC অঞ্চলত সৰ্ববৃহৎ ছেকেণ্ড লাৰ্জেষ্ট যিখিনি পপুলেশ্যন থকা যি BTR অঞ্চলত বা আমাৰ মুছলমান সম্প্ৰদায়ৰ পৰা আপোনালোকে কিয় দিয়া নহ'ল আপোনালোকে এইটো ইয়াৰ কাৰণে আমি এই প্ৰশ্নৰ পৰা উত্তৰ বিচাৰিছোঁ যে সুৰেশ চৰকাৰ ডাঙৰীয়া যে আপুনি জানে যে UPPL যে আজি মাইনৰিটিৰ ওপৰত যে যোৱা যিখিনি মাইনৰিটিবিলাকক যে যোৱা যিখিনি ভাৰতীয় নিৰ্বাচন যিখিনি BTC ইলেকশ্যন এই BTC ইলেকশ্যনত 6জন মানে কেণ্ডিডেট দিছে বুলি আপোনালোকে ঘোষণা কৰিছে কিন্তু আমি দেখা পাইছোঁ যোৱা BTC ইলেকশ্যনত আপোনালোকে যোন সমষ্টিত মাইনৰিটি কেণ্ডিডেট দিছিলে এই কেণ্ডিডেটত আপোনালোকে ইনডাইৰেক্টলি BJPক ছাপোৰ্ট কৰি পেলাই মাইনৰিটি যিখিনি কেণ্ডিডেট এই কেণ্ডিডেটটো হাৰিয়ে পেলাই আপোনালোকে BJPক সমৰ্থন কৰা হেন হৈছে আমি এইটো দেখা পাইছে আজি সুৰেশ চৰকাৰ ডাঙৰীয়া আপুনি কওক যে BTC অঞ্চলত 40টা যি সমষ্টি এই সমষ্টিত আপোনালোকে কোন সমষ্টিৰ পৰা মানে TCL যে চেয়াৰমেন দিলে যে মাইনৰিটি সম্প্ৰদায়ৰ পৰা আপুনি কওকচোন এইটো যে সুৰেশ চৰকাৰ ডাঙৰীয়া আপুনি আজি আপোনালোকৰ যিখিনি দল এই দলৰ কথাটো আমি জানো যে আপোনালোকে কিমান মাইনৰিটিৰ ওপৰত মানে মৰম আছে এইখিনি কথা আমি জানো কাৰণ কিয় আপোনাৰ যিখিনি চৰকাৰক নেতৃত্ব দিয়া যিখিনি লিডাৰ এই লিডাৰে এটা সময়ত অসমত যিখিনি 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে তেওঁলোকে ST বিচাৰি আছিলে সেই সময়ত তেখেতে এটা মানে জাতীয় সংগঠনত থাকি পেলাই তেখেতে কৈছিলে যে অসমত থকা মুছলমানবিলাককো কি ST দিয়া যাওক আৰু কালিৰ পৰা তেওঁলোকক শামুক পেকেৰা আৰু গাহৰি খোৱা আৰম্ভ কৰক বুলি তেখেতে ইটিকিং কৰি দিছিলে তাৰ পৰাই আমি গম পাইছোঁ যে আপোনালোকৰ যিখিনি মানে চৰকাৰ গঠন কৰা বা চৰকাৰৰ নেতৃত্ব দিয়া যি লিডাৰ এই লিডাৰে আমাৰ কিমান মুছলমান সম্প্ৰদায়ক আপোনালোকে মানে মৰম কৰে যে আপোনালোকে কৈছে যে আজি আপোনালোকে কৈ আছে কি BTR অঞ্চলত বহুত কাম কৰিছে বা BTR অঞ্চলত বহুত কাম কৰিবলৈ গৈ আছে বুলি আপোনালোকে দাবী কৰিছিলে যে আজিৰ দিনত আপোনালোকৰ যিখিনি ইলেকশ্যন যিখিনি মেনিফেষ্টো এই ইলেকশ্যন মেনিফেষ্টোত আপোনালোকে মানে সময় লৈ পেলাই আপোনালোকে বিতৰণ কৰি লৈছিলে যে 6 মাহৰ ভিতৰত আমুকটো কৰিম 1 বছৰৰ ভিতৰত আমুকটো কৰিম বুলি আপোনালোকে ঘোষণা কৰি দিছিলে যেনে আমি শুনি পাইছোঁ যে আপোনালোকৰ যিখিনি ইলেকশ্যন মেনিফেষ্টোত 2 নম্বৰ যি এজেণ্ডা এই 2 নম্বৰ এজেণ্ডাত আপোনালোকে পইণ্টত আছিলে ফ্ৰী কাৰাপশ্যন গভৰ্ণমেণ্ট যে আজি আমিতো শুনি পাইছোঁ আমিতো দেখি পাই আছোঁ আপোনালোকৰ ছ'চিয়েল মিডিয়াত যে ছ'চিয়েল মিডিয়াত বিভিন্ন যিখিনি PMGYৰ যিখিনি কাৰাপশ্যন এই কাৰাপশ্যন আজিলৈকে আমি দেখা পাই আছোঁ আপোনালোকে ক'ত কৰিছে এতিয়া ফ্ৰী কাৰাপশ্যন গভৰ্ণমেণ্ট পৰা এইটো মুক্ত কৰাৰ কাৰণে আজি আপোনালোকে চৰকাৰ আহিলে 3 কোৱাৰ্টাৰলি জনতা দৰবাৰ কৰিম বুলি পাতিম বুলি আপোনালোকে
ৰাইজৰ প্ৰতিশ্ৰুতি দিছিলে ক'লৈ গ'ল আপোনালোকৰ সেই প্ৰতিশ্ৰুতি আপোনালোকে যদি BTC ইলেকশ্যনত জিতি যায় বা চৰকাৰ গঠন কৰে আপোনালোকে কি কৰিব VCTC ইলেকশ্যন পাতিম বুলি আপোনালোকে এইটো কথাটো প্ৰতিশ্ৰুতি দিছিলে ক'লৈ গ'ল চৰকাৰ ডাঙৰীয়া আপোনালোকে কৈছিলে BTR এগৰ্ডৰ 6.3 দফা মতে BTR অঞ্চলত যিখিনি ভেঞ্চাৰ স্কুল আছে এই ভেঞ্চাৰ স্কুলটো 1 বছৰৰ মাজতে সম্পূৰ্ণ প্ৰাধিকৰণ কৰিম বুলি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে কৰিব পাৰিলি না আজি 2 বছৰ অকলি যাব আপোনালোকে আজিলৈকে আপোনালোকে এইটো কি কৰিব নোৱাৰিলে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে আপোনালোকৰ ইলেকশ্যন মেনিফেষ্টত 17 নম্বৰ ইলেকশ্যন মেনিফেষ্টত আপোনালোকে কৈছিলে যিখিনি কন্ট্ৰাকচুৱেল টেট টিচাৰ আছিলে যোনে কাম কৰি আছে তেওঁলোকক ৰেগুলাৰ কৰা হ'ব বুলি আপোনালোকে ঘোষণা দিছিলে ক'লৈ গ'ল চৰকাৰ ডাঙৰীয়া আপোনালোকে উত্তৰ দিয়ক আপোনালোকৰ যি ইলেকশ্যন মেনিফেষ্ট এই মেনিফেষ্টত 26 নম্বৰত আপোনালোকে কৈছিলে যিখিনি গৰীব ফেমিলি আছে এই গৰীব ফেমিলিক 6 মাহৰ ভিতৰত যদি পাৱাৰত আহে তেওঁলোকক মানে ৰেচন কাৰ্ড দিয়া হ'ব বুলি বা বিতৰণ কৰি দিয়া হ'ব বুলি আপোনালোকে ঘোষণা কৰিছিলে কাকবা দিলে না মানে চৰকাৰ ডাঙৰীয়া যে আপোনালোকে উত্তৰ দিয়ক হালবাৰী ডিষ্ট্ৰিক্ট কমিটি UPPL বিষয়ববীয়াসকলে যে আপোনালোকে আজিৰ দিনত কেইজন ফেমিলিক আপোনালোকে আজি ৰেচন কাৰ্ড দিছে আপোনালোকে কৈছিলে যে বছৰৰ মাজত আপোনালোকে 31 নম্বৰ যিখিনি পইণ্ট ইলেকশ্যন মেনিফেষ্টত আপোনালোকে কৈছিলে যে বছৰত 10,000 জব ক্ৰিয়েশ্যন কৰিম বুলি আপোনালোকে কৈছিলে ক'লৈ গ'ল আপোনালোকৰ এই বাধাটো আপোনালোকৰ যিখিনি প্ৰতিশ্ৰুতি ক'লৈ গ'ল আপোনালোকৰ এইটো যে আপোনালোকৰ ইলেকশ্যন মেনিফেষ্ট 50 নম্বৰ যি পইণ্টত আপোনালোকে কৈছিলে যিখিনি VCTCয়ে হওক বা মিউনিচিপালিটিয়ে হওক বা টাউন কমিটিয়ে হওক বা পাৰ্টি লেভেলৰ যিখিনি কিবা আছে তাতে 33% ওমেন ৰিজাৰ্ভেশ্যন কৰিম বুলি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে আজি কোন VCTC চেয়াৰমেন কিমান কেইজন আছে আপোনালোকে 30% যে ৰিজাৰ্ভেশ্যন এই ৰিজাৰ্ভেশ্যনটো আপোনালোকে এইটো পূৰণ কৰিছে না আজিৰ দিনত আপোনালোকে উত্তৰ দিয়ক যে 33%ত এই BTC অঞ্চলত কিমান পাৰ্চেণ্ট মহিলা বা ওমেন্স আজি মানে TCLCৰ চেয়াৰমেন আপোনালোকে দিলে এটা আপোনালোকে কওকচোন আপোনালোকে 52 যিখিনি ইলেকশ্যন মেনিফেষ্ট এই মেনিফেষ্টত আপোনালোকে কৈছিলে যে ওমেন ইম্পাৱাৰমেণ্টৰ কাৰণে আপোনালোকে মানে সেলফ হেল্প গ্ৰুপৰ বিলাকৰ ৭৫,০০০ বছৰি আপোনালোকে বিতৰণ কৰিম বুলি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে না এইটো আমাৰ প্ৰশ্ন থাকিল যে আপোনালোকে কৈছিলে যিবোৰ মহিলাবিলাক আজিৰ দিনত তেওঁলোকে কি দোকান দি আছে চকী পাৰ্টি আছে তেওঁলোকৰ কাৰণে একালীন সাহায্য 25,000 টকাকে দিম বুলি আপোনালোকে ঘোষণা কৰিছিলে ক'লৈ গ'ল চৰকাৰ ডাঙৰীয়া ক'লৈ গ'ল বিখন গয়াৰী ডাঙৰীয়া সেইবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰাৰ আপোনালোকে কৈছিলে যে হালবাৰী অঞ্চলত বহুত মানে উন্নতি কৰিছে বুলি আপোনালোকে কৈছিলে আপোনালোকৰ ইলেকশ্যন মেনিফেষ্টত তাতে কথা কোৱা আছে 86 পইণ্টত যে যিখিনি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এই হেডকোৱাৰ্টাৰক স্মাৰ্ট টাউনত কনভাৰ্ট কৰিম বুলি আপোনালোকে ঘোষণা কৰিছিলে আৰু যিখিনি সাব ডিভিজনেল হেডকোৱাৰ্টাৰ এই সাব ডিভিজনেল হেডকোৱাৰ্টাৰটো আপোনালোকে মডেল টাউনত মানে কনভাৰ্ট কৰিম বুলি কৰিছিলে আজি কৰিলে না হালবাৰী টাউনটো হালবাৰী যিখিনি মাৰ্কেট আছে সেই মাৰ্কেটটো আপোনালোকে এইটো মানে আপোনালোকে টাউনলৈ মানে কনভাৰ্ট কৰিলে না আপোনালোকে 96 যিখিনি ইলেকশ্যন মেনিফেষ্ট পইণ্টত আপোনালোকে কৈছিলে যে মাইনৰিটি ডেভেলপমেণ্টৰ কাৰণে আপোনালোকে ক্ৰিয়েট কৰি মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড গঠন কৰিম বুলি আপোনালোকে কি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিটো ক'লৈ গ'ল ইয়াৰ কাৰণে আপোনালোকৰ ওপৰত এইটো প্ৰশ্ন থাকিলে আপোনালোকে যাতে এইটো অনাগত দিনত আপোনালোকে উত্তৰ দিয়ে ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ সমূহ অসমবাসী তথা পৃথিৱীবাসী শ্ৰদ্ধা ৰাইজসকললৈ অহা দীপাৱলীৰ শুভকামনা ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ সংবাদ মেলখন মানসিক ইচ্ছা নথকা স্বত্তেও আমাৰ হালবাৰী জিলা UPPL কমিটিৰ নেতা বন্ধুসকলে মই MCL হিচাপে আৰু আমাৰ BPF দলক সংবাদ মাধ্যমৰ যোগেদি ভিত্তিহীন বিভ্ৰান্তমূলক কথা কোৱাৰ কাৰণে আজিৰ সংবাদ মেলখন পাতিব লগা বাধ্য হ'লোঁ তো UPPLৰ নেতা বন্ধুবিলাকে সদাগৰ বাদশাহ ডাঙৰীয়াই এটা কথা সংবাদ মাধ্যমত উত্থাপন কৰিছে মই হেনো MCLA হোৱাৰ পিছত 2 বছৰৰ ভিতৰত
সোণবাৰী অঞ্চলত বা সমষ্টিত মানে বোলে ৰাইজৰ ওচৰলৈ যাব পৰা নাই বা যোৱা নাই, এইটো এটা কৈছে। তাৰ লগতে আমাৰ বি পি এফ দলৰ শাসন কালত বি পি এফ দলৰ পৰা মানে ভাতৃকে কি কয় হত্যালীলা যজ্ঞ তেনেকুৱা ধৰণৰ সংবাদ মাধ্যমত এওঁ ক'ব বিচাৰিছে। তো 1 নম্বৰতে মই সেইটোৰ প্ৰশ্ন দিব বিচাৰোঁ। এওঁ এই কলা জিঅ' বেগৰ কথাও কৈছে। মই MCLA নথকাৰ পৰা 2005 চনৰ পৰা যেতিয়া আমাৰ BPF দল ৰাইজৰ আশীৰ্বাদত BTCৰ শাসনৰ গণ্ডিত বহিবলৈ সক্ষম হোৱাৰ পিছত এই যে সামাজিক কৰ্মী হিচাপে BPFৰ সাধাৰণ সদস্য আছিলোঁ, সেইটো সময়ৰ পৰাই নাৰায়ণগুৰি, এলেংগামাৰী, সোণবাৰী, গোবৰধনা, আনকি মথনগুৰি সমষ্টিৰ ওদালগুৰি, লাবদাংগুৰি এই এলেকাত ৰাইজৰ লগত উদাৰ মনতাৰে যিখিনি মোৰ সম্ভৱ অনুযায়ী তন মন ধন দি এই নদী ৰোধ কৰাত মই সহযোগ কৰি আহিছোঁ। MCLA হোৱাৰ পিছতো 2021 চনত তেতিয়া অৱশ্যে আমাৰ সদাগৰ চাহাব আছিল না নাই সঠিক মনত নাই। তেতিয়াও কিন্তু মই এই নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা ৰাইজৰ লগত মানে গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে একেলগে শ্ৰমদান দি তাতে ৰাইজৰ এসাঁজ ভোজৰ ব্যৱস্থা কৰিছিলোঁ। তাৰ লগতে মথনগুৰি সমষ্টিত সোণবাৰী, পশ্চিম সোণবাৰী, দক্ষিণ সোণবাৰী কৈতো মথনগুৰি সমষ্টিতো আপোনাৰ লাষ্ট মোৰ শালবাৰী সমষ্টিৰ লাষ্ট বৰ্ডাৰত সোণবাৰীত ৰাইজৰ শ্ৰমদান দিয়াত গুণা আৰু লগতে খানাৰ অলপ ব্যৱস্থা কৰি দিছিলোঁ। আৰু এই 2022 চনত যিটো আপোনাৰ বানপানী, এইটোত মোক নোযোৱা বুলি কৈছে। জিঅ' বেগ ইউপিএফ দলৰ ফালৰ পৰা নদী ৰোধ কৰাৰ কাৰণে স্থাপন কৰা বুলি কৈছে। বাস্তৱত তেওঁ আচল কথাটো নাজানে। জিঅ' বেগটো সঁচা কথা ক'বলৈ হ'লে আমাৰ পূৰ্ব সমষ্টিৰ সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ দেৱে অসমৰ জলসিঞ্চন মন্ত্ৰী মাননীয় পীযুষ হাজৰিকাদেৱক বাৰে বাৰে ৰিকুৱেষ্ট কৰি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা 919খন জিঅ' বেগ দিয়াইছিলে। আৰু সেই জিঅ' বেগটো 22 জুলাই 2022 তাৰিখত নদী ৰোধৰ কাৰণে মই নিজেই উপস্থিত থাকি ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰজন আছিলে, ডিপাৰ্টমেণ্টেল ষ্টাফবিলাক আছিলে ইয়াতে, আৰু সোণবাৰী এলেংগামাৰী অঞ্চলৰ ৰাইজে দেখা পাইছে এওঁলোকেও আছিলে। 2022 22 জুলাই তাৰিখে এই জিঅ' বেগৰ বোৰ্ডটো নদী ৰোধ কৰাৰ কাৰণে স্থাপন কৰিছিলে। সেইদিনাখন কিন্তু আমাৰ সদাগৰ বাদশাহ মহোদয় এইখন উদ্বোধনী কিন্তু নাছিলে, মই লগ পোৱা নাই। পিছফালে যাব পাৰে, আগবেলা কিন্তু এওঁ নাছিলে। আৰু এটা মই কথা ক'ব বিচাৰোঁ, নক'লেও নহ'ব, এওঁবিলাকে এনেই মানে গৰাখহনীয়া ৰোধৰ কথাটো কৈ থাকে, সংবাদ মাধ্যমত বহুত ডাঙৰ কথাবিলাক কৈ থাকে। বাস্তৱত এই এলেংগামাৰী সোণবাৰী অঞ্চলৰ যিটো গৰাখহনীয়া, সঁচা কথা যদি ক'বলৈ যাওঁ, তাতে পাথৰ কোৱাৰীৰ নামত মেচিনেৰী খননেৰে
গড়খিনিয়াৰ যিটো প্ৰভাৱ এইটো বঢ়াই দিয়া হৈছে। এই মেচিনাৰীৰ মালিক হিচাপে আমাৰ এই সদাগৰ বাদশাও এজন, তেওঁ এইটো কথা নুই কৰিব নোৱাৰে। এওঁৰ জেচিবি এখনেৰে এই নদীৰ কিনাৰ খনন কৰি গড়কিনামুখী আমাৰ ৰাইজৰ গাঁওমুখী কৰি পেলাইছে নদীটো। তো মই অনুৰোধ কৰিম আপুনি সেই গড়কিনাৰত যদি কৰিবলৈ 1 নম্বৰত আপোনাৰ সেই যিটো জেচিবিৰ খনন এইটো যাতে বন্ধ কৰে, ৰাইজৰ ভাল হ'ব। আৰু এওঁ ক'ব বিচাৰিছে 17 বছৰ বোলে 17 বছৰ BPF শাসন কালত মানে BPF দলে হত্যালীলা যজ্ঞ চলাইছিলে আদিবাসীৰ ওপৰত, মাইনৰিটিৰ ওপৰত। মই এই কথাটো মই ধিক্ষাৰ দিছোঁ আৰু আমাৰ ইপিপলৰ নেতা সদাগৰ বাদশাহ ডাঙৰীয়াক মই সতৰ্ক কৰি দিছোঁ অহা দিনবোৰত যাতে তেনেকুৱা ধৰণৰ ভিত্তিহীন বিভ্ৰান্তমূলক কথাবিলাক যাতে এওঁ যাতে সংবাদ মাধ্যমত যাতে প্ৰচাৰ কৰি ৰাজ্যক যাতে বেমেজালি নেপেলায়। BPF দল BTC অঞ্চলৰ পূৰ্ণ সমৰ্থিত এটা ৰাজনৈতিক গণতন্ত্ৰৰ পদ্ধতিৰ এটা ৰাজনৈতিক দল, কোনো উগ্ৰপন্থী দল নহয়। BPF দলৰ শাসনকালত বহুত বিৰোধী দল সংগঠনবোৰে BPF দলৰ চৰকাৰখন কেনেকৈ অস্থিৰ কৰিব পাৰি, BTC অঞ্চল কেনেকৈ অশান্তিময় পৰিৱেশ বিস্তাৰ কৰিব পাৰি, প্ৰতিষ্ঠা কৰিব পাৰি, তেনেকুৱা ধৰণৰ উঠি পৰি লাগিছিলে। আৰু লগতে এওঁ কৈছে স্বৰ্গীয় ABMCৰ সভাপতি স্বৰ্গীয় লাফুল ইছলাম ডাঙৰীয়াক হেনো BPF দলে হত্যা কৰিছে, তেনেকুৱা ধৰণৰ ক'ব বিচাৰিছে। এই কথাৰ কোনো ভিত্তি নাই। আজি ইপিপলৰ চৰকাৰ চলি আছে, প্ৰশাসন যন্ত্ৰ এওঁলোকে যদি ভাবে এওঁলোকৰ হাতত, তেতিয়াহ'লে বহুত সোনকালে আমি দাবী কৰিছোঁ ইপিপলৰ কি কয় লাফিকুল ইছলামৰ যিজন হত্যাকাৰী যিমান পাৰে সম্ভৱ সোনকালে এৰেষ্ট কৰি জেললৈ যাতে প্ৰেৰণ কৰে, সেইটো দাবী কৰিছোঁ। এই মেনিফেষ্টোৰ পৰা হালবাৰী জিলাত তেওঁলোকে কেইটা প্ৰতিশ্ৰুতি ৰূপায়িত কৰিলে তাৰ উত্তৰটো দিয়ক। তেওঁলোকে বিভিন্ন প্ৰতিশ্ৰুতি দিছিলে, ইয়াত পৰ্যায়ক্ৰমে বহুত কেইটা আছে, এইটো কৰি দিব লাগিলে বহু সময় লাগিব। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকে 3 মাহ মূৰে মূৰে ৰাইজৰ দৰবাৰ পাতিব, ৰাইজৰ সমস্যা বুজ ল'ব আৰু সেইমতে তেওঁলোকে সমাধানৰ সূত্ৰ ওলাব। আমি প্ৰশ্ন কৰিছোঁ, হালবাৰী জিলাত কেইদিন ৰাইজৰ দৰবাৰ হ'ল, ক'ত ৰাইজৰ দৰবাৰ হ'ল, ৰাইজৰ কি সমস্যাৰ সমাধান হ'ল? দ্বিতীয়তে, যে বড়োলেণ্ড মুভমেণ্টৰ লগত সম্পৰ্কিত যিকোনো ভিক্টিমক তেওঁলোকে আৰ্থিক সাহায্য প্ৰদান কৰিব। কেইজনক প্ৰদান কৰিলে? তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে VCDC নিৰ্বাচন পাতিব। আজি 2 বছৰ উকলি গ'ল, ক'ত নিৰ্বাচন অনুষ্ঠিত কৰিলে? তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে ভেঞ্চাৰ স্কুলবিলাক প্ৰাদেশিকৰণ কৰিব। কেইটা কৰিলে? তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে কণ্ট্ৰেকচুৱেল ট্ৰেড টিচাৰবিলাকক নিয়মীয়াকৰণ কৰিব। কেইজনক নিয়মীয়াকৰণ কৰিলে? একটা গৰীব পৰিয়ালক 6 মাহৰ ভিতৰত ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিব। কিমান কৰি দিলে? তাৰপিছত
তেওঁলোকে 5 বছৰত মানে বছৰত 10,000কে নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। আজিতো 2 বছৰ উকলি গ'ল। মই গোটেই BTCৰ কথা ক'ব যোৱা নাই। এই হালবাৰী জিলা হিচাপে হালবাৰীত তেওঁলোকে কেইজনক নিয়োগ কৰিলে। এই এনেকুৱা মাইনৰিটি বোৰ্ড গঠন কৰিব, ইয়াতে প্ৰতিশ্ৰুতি দিছিলে, বোৰ্ড গঠন হ'ল। এইবোৰ 100 এবোৰি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। আজি 2 বছৰত তাৰে 0% তেওঁলোকে ৰূপায়িত কৰিব পৰা নাই। গতিকে মই আপোনালোকক অৱগত কৰিব খুজিছোঁ যে কিহৰ ভিত্তিত ৰাইজ ইমান উদ্বাউল হৈ গ'ল যে বেলেগ দল এৰি একেবাৰে মানে বানপানীৰ দৰে একেবাৰে UPPLৰ দলত যোগদান কৰিব লৈছে। কি মেজিক দেখিছে? তেওঁলোকতো ফেইলুৰ, টোটেলি ফেইলুৰ তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ পৰা।